বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ ৰেচন কাৰ্ডৰ সহায়ত আপোনাৰ আয়ুষ্মানত আপোনাৰ ফেমিলিৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব ঘৰতে বহি বহি। আপুনি মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু গুগলত চাৰ্চ কৰিব আয়ুষ্মান বুলি। আয়ুষ্মান চাৰ্চ কৰাৰ লগে লগে ইয়াত চাওক MI এলিজিবল লগইন, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক লগইনত প্ৰথমে আপোনালোকে মোবাইল নম্বৰ দিব। মোবাইল নম্বৰ দিয়াৰ লগে লগে ইয়াতে কেপচাটো ফিল আপ কৰিব। কেপচা ফিল আপ কৰি আপোনালোকে জেনেৰেট OTPত মাৰি দিব। জেনেৰেট OTPত মাৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP আহিব আৰু OTPটো ইয়াতে এণ্টাৰ কৰি দিব আৰু ইয়াতে টিক মাৰ্ক লগাই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আপোনালোকৰ সন্মুখত লগইন হৈ গ'ল আৰু আপুনি প্ৰথমে ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপুনি চিলেক্ট কৰাৰ লগে লগে চাওক আপোনাৰ তলত আহিব সিলেক্ট কেটাগৰী। আপুনি সিলেক্ট কেটাগৰীত ইয়াৰ পৰা আপুনি ৰেচন কাৰ্ডটো চইচ কৰি ল'ব আৰু ৰেচন কাৰ্ড চইচ কৰাৰ লগে লগে আপোনালোকৰ হাতত যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াতে আপুনি এণ্টাৰ কৰি দিব। কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰি আপোনালোকে সাৰ্চ বটনত ক্লিক কৰি দিব আৰু সাৰ্চ বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনাৰ ফেমিলি ডিটেইলছটো ওলাই যাব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ সন্মুখত গোটেইখিনি ফেমিলি ডিটেইলছ ওলাই গৈছে। আপুনি ইয়াত কাৰ কাৰ নাম আছে গোটেইখিনি চেক কৰিব পাৰিব। আপোনাৰ গেট ডিটেইলছত মাৰি আপুনি আপোনাৰ নিজৰ ডিটেইলছটো চেক কৰিব পাৰিব। এই নাম্বাৰটো হৈছে আপোনালোকৰ হেড অফ ফেমিলি নাম্বাৰ। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু এইটো লৈ পেলাই আপোনালোকে আয়ুষ্মান চেণ্টাৰত গৈ আপোনালোকৰ আয়ুষ্মান কাৰ্ড বনাব পাৰিব বা কোনোবা হস্পিটেলত গৈও আপোনালোকে হেল্থ চেণ্টাৰত গৈ আপোনালোকৰ আয়ুষ্মান কাৰ্ড বনাব পাৰিব। আৰু এইখন হৈছে গোল্ডেন কাৰ্ড, এইখন বনাব আপোনালোকে।